আজি মই লৈ আহিছোঁ অমৃত বৃক্ষ আন্দোলনৰ নতুন এটা ভিডিঅ' তো এইটো কেনেকৈ অনলাইন কৰিব লাগে সেইটো প্ৰচেছ চাওঁ বলক। আপুনি গুগল ক্ৰোম খুলিব মোবাইলত, তাৰপিছত চাৰ্চ কৰিব ABA.com নালগে দিয়ক, এনে আহি যাব। তাৰপিছত আপোনাৰ ফাৰ্ষ্টত যেটো লিংক খোল খাব অমৃত বৃক্ষ আন্দোলন, এইটোত ক্লিক কৰিব। তাৰপিছত আপুনি চাওক অমৃত বৃক্ষ আন্দোলন, আমাৰ মামাই গছপুলি ৰুই আছে। তো এইটো চবৰ কাৰণে চবে এইটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো এতিয়া যাব ৰেজিষ্ট্ৰেশ্যনত। তাৰপিছত যাই কিনে যদি আপুনি সেলফ হেল্প গ্ৰুপ হয় তেনেহ'লে সেলফ হেল্প গ্ৰুপত ক্লিক কৰিব। যদি আপুনি আশা হয় তেনেহ'লে আশাত ক্লিক কৰিব। যদি আপুনি ভিলেজ ডিফেন্সিভ পাৰ্টি হয় তেনেহ'লে সেইটোত ক্লিক কৰিব। আৰু যদি আপুনি ইণ্ডিভিজুৱেলি নিজে কৰি আছে, ধৰক গাঁও পঞ্চায়তে কৰিব দিছে, তো আপুনি এইটো হেৰি কৰিব, আপুনি ইণ্ডিভিজুৱেলত ক্লিক কৰিব। তো ইয়াতে আপুনি লোকেশ্যনত ক্লিক কৰিব। এইটো আপোনাৰ যদি গাঁও এলেকা হয় তেনেহ'লে ৰুৰেল, যদি আপুনি মেট্ৰত থাকে চিটিত থাকে তেনেহ'লে আপুনি আৰবান দিব। তো তাৰপিছত আপোনাৰ ইয়াতে নাম দিব, আপুনি ফুল নেমৰ জেগাত নেমটো ক্লিক কৰিব। তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰটো দিব, তাৰপিছত আপোনাৰ ফাদাৰ্ছ নেমটো দিব, তাৰপিছত আপোনাৰ এজ বয়স এইবিলাক দিব। আৰু তাৰপিছত আপুনি তললৈ আহিব, এইটো আপুনি কোনটো ছেক্টৰৰ পৰা কৰি আছে। যদি আপুনি মেম্বাৰ অফ লোকেল বডি বা আপুনি PM কিষাণৰ স্কিমৰ পৰা কৰি আছে তেনেহ'লে আপুনি PM কিষাণ স্কিমৰটোত ক্লিক কৰিব। আই এম বেনিফিচিয়াৰী অফ PM কিষাণ, সেইটোত ক্লিক কৰিব। তাৰপিছত নেম ৰেজিষ্ট্ৰেশ্যনটো নালাগে দিয়ক। তাৰপিছত আপুনি এড্ৰেছত যাব, এড্ৰেছত যাই কিনে আপোনাৰ ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰিব, বৰপেটা দিলোঁ মই। তাৰপিছত এইটো আপোনাৰ ব্লকটো ছিলেক্ট কৰিব, তাৰপিছত আপোনাৰ গাঁও পঞ্চায়ত ছিলেক্ট কৰিব, তাৰপিছত আপোনাৰ ভিলেজ টাউন এইবিলাক আপুনি নিজে নিজে ফিল কৰিব। তো মই অলৰেডি নিজে ফিল কৰিছোঁ আগত, তো সেইকাৰণে মই এইটো কৰা নাই। আপুনি এটা মনত ৰাখিব, এটা নাম্বাৰত একজনেই কৰিব পাৰিব, ডাবল নহ'ব। তাৰপিছত আপোনাৰ এইটো ডু ইউ ৱান্ট টু এভেইলেবল বেনিফিচিয়াৰী, এইটোত আপুনি য়েছ দিব। তাৰপিছত আপোনাৰ আধাৰ নাম্বাৰটো ক্লিক কৰিব, তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰটো দিব যিটো আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক হৈ আছে। তাৰপিছত আপোনাৰ আধাৰ লিংক বেংক একাউণ্ট নাম্বাৰ, তো যিটো বেংকত আপুনি আধাৰ কাৰ্ড লিংক কৰিছে সেইটো বেংকৰ একাউণ্টটো দিব। তাৰপিছত আপোনাৰ IFSC কোডটো দিব, তাৰপিছত আপোনাৰ বেংকৰ পাছবুকটো দিব। আপুনি এটা কথা মন কৰিব, পাছবুক দিওঁতে আপুনি সদায় মন কৰিব 100 KB যাতে তলত থাকে। 1 MB 2 MB যদি হৈ যায় তেনেহ'লে আপুনি এইটো চাইজটো কমাই দিব, মানে 100 KB তলত থাকিব লাগিব। ধৰক আপুনি 50 KB 80 KB বা মানে 100 KB তলত থাকিব লাগে, তেতিয়া আপোনাৰ এইটো ছাবমিট হ'ব, নহ'লে আপোনাৰ ছাবমিট নহয়। তাৰপিছত আপোনাৰ আই হিয়াৰ বাই গিভ মাই এক্সপ্লিচিট, এইটো আপুনি টিক মাৰ্ক দিব। তাৰপিছত আপোনাৰ ইয়াতে যিটো মোবাইল নাম্বাৰ দিছিল সেইটো মোবাইল এটা OTP জেনেৰেট হ'ব, জেনেৰেট OTP বুলি ক্লিক কৰিব। তাৰপিছত আপোনাৰ কেপচাটো দিব ইয়াতে 505205, তো আপোনাৰ এইটো বেলেগ আহিব, সেইটো আপুনি ইয়াতে এণ্টাৰ কৰি দিব। তাৰপিছত আপুনি ছাবমিট কৰিব।